বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। আৰু আমি আজি গৈ আছোঁ এতিয়া ফিল্ম চাবলৈ উইথ দাদাৰ লগত যাই আছোঁ বন্ধুখন চাবলৈ। আপোনালোকে চাই থাকিব। বন্ধু বান্ধৱীসকল আমি এতিয়া আহি পালোঁ। ক'ত আহি পালোঁ আমি? 31 নং ৰাষ্ট্ৰীয় ঘাইপথত আমি এতিয়া যাই আছোঁ। এতিয়া আমি পালোঁ ঢালিগাঁও তেলহাটানাগাৰ। এতিয়া আমি অকণমান পিছতে আমি যাই পামেই আৰু আপোনালোকে চাই থাকিব ব্লগটো। সকলো দেখুৱাই আছোঁ। আজি মই বহুত এক্সাইটেড হৈ আছোঁ আৰু ফিল্মটো চাম। এতিয়া কেনেকুৱা লাগে আপোনালোককো জনাম, আপোনালোকে চাব আহিব। ঠিক আছে, আমি গৈ পাই আপোনালোকক দেখুৱাই আছোঁ। এয়া পালোঁ আমি চিগনেট হোটেল, হয় ন? এতিয়া আমি কোনফালেদি যাব লাগিব আপোনালোকক সকলো দেখুৱাই আছোঁ, চাই থাকক। এতিয়া আমি ৰাইট চাইডে আহি পালোঁ, এইপিনেদি সোমালোঁ। আমি অকণমান পিছতে পাই যাম। বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ, আপোনালোকে চাই থাকিব। আমি পাই গ'লোঁ ইউনিভাৰ্চেল ষ্টুডিঅ'। আমি ইয়াতেই চাম। তাৰা আমি সোমোৱাৰ পিছত দাদাই টিকেটটো কাটি ল'লে। এয়া মই চাই আছোঁ কেনেকুৱা কি আছে নাই। আমি উঠিলোঁ। উঠাৰ পিছত আমি গৈ আছোঁ। চাই থাকক আপোনালোকে। বহুত ধুনীয়া হয় দ্য ইউনিভাৰ্চেল ষ্টুডিঅ'খন। আপোনালোকে চাব আহিব পাৰে। ইয়াতে মাৰ্কেটো আছে, শ্বপিং মল আগফালেদি আছিল। মই আপোনালোকক দেখুৱাব নহ'ল, মানে সোমোৱা নহ'ল আমাৰ, সেইকাৰণে দেখুৱাও নহ'ল। আপোনালোকে আহিব, চাব। এতিয়া মুকলি কৰি আছে। চাব পাৰে আপোনালোকে। এইখন ফিল্মো চাব আহিব লাগিব, থেংক ইউখন। আজি আমি আমাৰ অসমীয়া মুভিটো চাই দিওঁ বন্ধু। আপোনালোকক পোষ্টাৰটো অকণমান দেখুৱাই দিওঁ। এই মানুহজন তাতে আছে। আৰু আমি বেছি সোনকালে আহি গ'লোঁ, তাৰ কাৰণে এতিয়া অলপ বাট চাই আছোঁ। অকণমান পিছত সোমাই যাম। অকণমান পিছত আমি সোমাব পাম। সোমাই পৰিলোঁ। এতিয়া বহুত কম মানুহ আছে, লাহে লাহে আহি যাব। সোমাই পৰিলোঁ গাইজ।
88 Bright to feel sun. গিৰি গলো নেকি বুদ্ধ ভিৰ এটা চোৱাই নহয় কি নাচালি যাম চালা কি বেহুদা বেটা কলেজত সোমাইছিলো ইয়ে 3টা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ সদায় মনত থাকিব এখন কলেজৰ প্ৰতিটো দিশ প্ৰতিটো কোণ ক্লাছৰুম কেইটা কেণ্টিনখন কৰিডৰবোৰ বাৰাণ্ডাবিলাক লাইব্ৰেৰীটো আৰু বিশেষকৈ প্ৰিন্সিপাল ছাৰৰ ৰুমটো মানে প্ৰায়ে গৈ থাকিবলগীয়া হৈছিল যে চৰি ছাৰ अच्छा बोला बोला इथे आम्ही जा मामा बोला বন্ধু কাহিনী ইয়াতে শেষ হোৱা নাই দেই দেৱু আগলৈ আৰু আছে গাইজ আমাৰ মুভি খতম হ'ল এতিয়া আমি ঘৰা ঘূৰি যাওঁগৈ আৰু মুভিখন চাই বহুতেই ভাল লাগিল নয়নদাৰ এক্টিং এনেও আগৰ পৰাই ভালেই পাওঁ আমি সকলোৱে চাব আহিব বহুত ভাল লাগিল মানে ভালেই লাগিছে মোৰ মতে ভালেই লাগিছে আপোনালোকে ট্ৰাই কৰিব আপোনালোকে চাব লাগে আৰু অসমীয়া ফিল্ম অসমীয়া মুভি চাব লাগে গ ফৰ ইট আজিৰ ভিডিঅ'টো এইখিনিতে আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পালে